হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভালে আছে আৰু সদায় ভালে থাকক, তাকে ভগৱানৰ ওচৰত কামনা কৰোঁ। আমাৰো বৰ্তমান ভালেই বাৰু। আমি গ্ৰাউণ্ডত আজি খোজকাঢ়িব আহিছোঁ। ধুনু মই এতিয়া গ্ৰাউণ্ডত খোজকাঢ়িব আহিছোঁ। হেল্ল' কৈ দিয়া। হেল্ল' মাহ দি দিয়া। মাহ উমা দি দিয়া। বাই বাই দি দিয়া। Bye. Flying did it. Bye bye did it. Namo namo koi di. Jani jani koi di. Papa. Ije. Dada. Lele. Papa. Ije. Papa. Twinkle twinkle. Ije. Little star. Baba. Bauli Phagun. Bagun. Bye bye did it. Bye bye did it. আচলতে বহু দিনৰ পৰা ভিডিঅ'বোৰ দিম বুলি দিব পৰা হোৱাই নাই। অলপ গাটো ভাল নাছিল আৰু এতিয়া অলপ ভাল পাইছোঁ। সেইবাবে বোলো আপোনালোকৰ আগলৈ ভিডিঅ' এটা লৈ আহোঁ। মোক পাহৰিলে চাগে, পাহৰি নাযাব দেই। ভিডিঅ'বোৰ চাই থাকিব আৰু আগৰ দৰেই মৰমবোৰ দি থাকিব। আৰু এইবোৰ আচলতে বহুত পুৰণা হয়। গ্ৰাউণ্ডত কেতিয়াবা খোজকাঢ়িব আহোঁ। সিহঁতক দুটাকো লৈ আহিছোঁ খেলাবলৈ। গধূলি সময়ত সিহঁতি ওলাই আহি ভাল পায়, সেইবাবে কেতিয়াবা লৈ আহোঁ। সদায়তো লৈ অনাৰ সম্ভৱ নহয় বাৰু, মাজে সময়ে কেতিয়াবা লৈ আহোঁ আৰু তাকে আপোনালোকৰ আগতো বোলো দেখাই দিওঁ। চাই থাকিব ভিডিঅ'টো। হেল্ল' এভৰিৱান, এতিয়া আমি আছোঁ গুৱাহাটী। হাই। এয়া এটা ৰুম লৈছোঁ। ভাবিলোঁ আমি হোটেলৰ এটা ৰুম সৰুকৈ দেখাই দিম। চাই থাকক, এইটো ৰুমত আজি আছোঁহি। চাই থাকক। হেল্ল', আমাৰ পেঞ্চি একদম ক'ব নোৱাৰা হৈ গৈছে ৰুম দেখি দেই। এইয়া এইটো আমাৰ বাথৰুমটো।
দেখিলে নহয়, এতিয়া আমি গুৱাহাটীত আছোঁ। আচলতে গুৱাহাটীলৈ আমি ফুৰিবলৈ অহা নাই, তো আহিছোঁ ডাক্তৰক দেখাবলৈহে। আজি কেইবামাহো ধৰি গুৱাহাটীলৈ অহা যোৱা কৰি থকা হৈয়ে আছে। কৈছিলোঁ নহয় মোৰ গাটো ইমান এটা ভাল নাই যে, সেইবাবে দেখাবলৈ আহিছোঁ এপ'ল' হস্পিটেলত, খ্ৰীষ্টান বস্তিত থকা। আৰু তাৰ বাবে ইয়াত ডাক্তৰলৈ বহুত দেৰি ৰ'ব লগা হয়। পটককৈ দেখাই আহোঁ বুলি ক'লে ইয়াত আহিব নোৱাৰি, ৰাতি হৈয়ে যায় আৰু থাকিব লাগেই। সেইবাবে এইটো এয়া হৈছে এপ'ল' হস্পিটেল। আৰু ইয়াত বহি আছোঁ ডাক্তৰৰ বাবে অপেক্ষা কৰি। ল'ৰা ছোৱালীলৈ বহুত দিগদাৰ হৈ যায় ইয়াত দেখাবলৈ, তথাপিও কি কৰিব আৰু, দেখাবই লাগিব না বেমাৰ হ'লে। তো সেয়াই, চাই থাকক ভিডিঅ'টো। হেল্ল' এভৰিৱান, আজি বহুত দিনৰ মূৰত আমি বঙাইগাঁৱৰ ফালে ওলাই আহিছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল আৰু আমাৰো বৰ্তমান ভালেই। আৰু এইকেইটা চব কৰি আছে। বলক আপোনালোকক আমাৰ লগতে আজি ভাবিলোঁ বঙাইগাঁও টাউনখন আপোনালোকক দেখাই দিওঁ অলপ চলপ। আচলতে ভিডিঅ'বোৰ সাঁচি ৰাখিছোঁ নিজেই পিছত চাব পাৰিম বুলি। যেতিয়া ইয়াৰ পৰা যামগৈ তেতিয়া চাব পাৰিম ইয়াত কি কি কৰিলোঁ, ইয়াত থাকি পিছলৈ চাবলৈ ভাল হ'ব আৰু দিয়ক। আৰু বেছি দিনটো নাই, ইয়াৰ পৰা যাব লাগিব। আৰু আমাৰতো এনেকুৱা একে ঠাইতে থাকিবলৈ নাপাওঁ, ইঠাইৰ পৰা সিঠাইলৈ ঘূৰি ফুৰিব লাগে, চাকৰিয়ে এনেকুৱা। সেইবাবে য'তে যি পাওঁ আৰু ইয়াৰ স্মৃতিবোৰ এনেকৈ সাঁচি ৰাখিছোঁ আৰু পিছত যাতে চাব পাৰিম। আৰু এইখন হৈছে বঙাইগাঁৱৰ বিশাল মাৰ্কেট। আৰু এইখনত যে ইমানেই ভিৰ হয়, সদায় ভিৰেই হৈ থাকে ইয়াত, মানে মানুহ, উশাহ নোপোৱা মানুহ আৰু। তো এইখনলৈ আমি প্ৰায়ে আহি থকাই হয়। আচলতে প্ৰয়োজনীয় সকলোবোৰ বস্তু ইয়াতে পাই যায় যে, মানুহবোৰ সকলোবোৰ ইয়ালৈকে আহে আৰু। তো আমাৰ এইকেইটা দেখিলে শ্বপিং মললৈ আহিলে কি কৰি থাকে, ইফালৰ পৰা সিফালে বস্তু কিনাতকৈ মানে সিহঁতকহে চম্ভালি থাকিব লাগে আৰু। তো আপোনালোকৰ ল'ৰা ছোৱালীবোৰে বাৰু কি কৰি থাকে জনাবচোন। আমাৰকেইটা যে আৰু ক'বলৈ বাকী নাই আৰু দেই। আপোনালোকে থাম্বনেইলটো দেখি নিশ্চয় গম পাইছেই, এইটো এটা মিক্স ব্লগ হয়। আৰু বহুত দিনৰ পৰা কৰা ভিডিঅ'বোৰ অলপ ক্লিকবোৰেই আপোনালোকৰ ইয়াতে দেখাই আছোঁ। তো আমিও আহিলোঁ, এয়া গণেশ পূজা আৰম্ভণি হৈছে। গণেশ পূজাৰ বাবে সেৱা কৰিবলৈ আমিও আহিলোঁ। আৰু আমাৰ পিঞ্চি পূৰা চাপৰি বজোৱাত ব্যস্ত দেখি।
তাই এইবিলাক খুব ভাল পায় সৰুৰ পৰাই তাই এনেকুৱা পূজা অৰ্চনা ভক্তি ভাৱটো আছে কিন্তু এই ডাঙৰটো হ'লে সম্পূৰ্ণ বিপৰীত তাকো মানে কৰিবলৈ একদম জোৰ দি কৰিব লাগে তাৰ মনৰ ইচ্ছামতে নকৰে মানে সি আৰু মাজতে আমাৰ বেটাৰ বাৰ্থডে হৈ গ'ল আৰু এয়া বাৰ্থডেৰ বাবে পায়স অকণমান বনাইছোঁ আচলতে বাৰ্থডে তেনেকৈ ডাঙৰকৈ পতা নাই আমাৰ কোৱাৰ্টাৰৰ ওচৰত আমাৰ বিল্ডিংটো মানে সেইঘৰ ঘৰকে মাতি মেলি এনেই সৰুকৈ আৰু ইয়াক কেকটো কাটাই দিছোঁ তাৰ মনটোকে ভাল লাগক বুলি তাৰ মনত সেই এটাই দুখ আৰু ভণ্টিৰ বাৰ্থডে ডাঙৰকৈ পাতে তাৰ বোলে নাপাতে মই কৈছোঁ তোমাৰ বাৰ্থডেটো আগতে সৰুতে ডাঙৰকৈ পাতিলোঁ এতিয়া এনেকৈ পাতা আৰু তাৰ মনটোকে ভাল লাগক বুলি এয়া কেকটো কাটি দিলোঁ আৰু আৰু গণেশ পূজাৰ পাছতে আৰম্ভ হৈ যায় বিশ্বকৰ্মা পূজা এয়া বিশ্বকৰ্মা পূজা বুলি ঘৰতে এনেই নিয়মটো কৰিলোঁ আৰু মানে শৰাই ভাগ আগবঢ়ালোঁ যাতে ভগৱানে বছৰটো ভালে কুশলে নিয়ে আৰু তাৰে কামনা তো আপোনালোকে বাৰু বিশ্বকৰ্মা পূজা পাতিলে নাই তো কমেণ্ট কৰি জনাব দেই আৰু বিশ্বকৰ্মা পূজাৰ পাছতে আমাৰ প্ৰিন্সিৰ জন্মদিন হয় এয়া ছেপ্টেম্বৰৰ ২৭ তাৰিখে তাই আমাৰ মাজলৈ আহিছিলে সিদিনা 1 বছৰীয়া জন্মদিন পতা মনতেই আছে আৰু আজি 2 বছৰ হ'লহি ইমান পটাপট যে ডাঙৰ হৈ যায় সময়বোৰো যে ইমান সোনকালে বাগৰি যায় ধৰিবই নোৱাৰি আৰু আজি তাই এয়া 2 বছৰীয়া জন্মদিন তো এয়া কোৱাৰ্টাৰতে পাতিলোঁ আৰু এনেকৈ সৰুকৈ দিনবোৰ গৈ আছে যিমানেই দিনবোৰ আগবাঢ়ি গৈ আছে সিমানেই আমিওতো এখোজকৈ মানে মৃত্যুৰ মুখলৈ আগবাঢ়ি গৈ আছোঁ নহয় জানো আজিকালি কেতিয়া দিনবোৰ যায় কেতিয়া কি হয় ধৰিবই নোৱাৰি দেখাব লাগিব এইফালে চাই দিয়ক আকৌ কাটিব নোৱাৰি আৰু ভিডিঅ'ত হেল্ল' এভৰিৱান এইবাৰ আহিলোঁ দুৰ্গা পূজা চাবলৈ আৰু আপোনালোকে পূজা চালে নাই বাৰু কি কিনিলে তো পূজাত মানে সকলোৱে কাপোৰ লয় চেণ্ডেল লয় আপোনালোকে বাৰু কি ল'লে চেণ্ডেল লয় নে কাপোৰ ল'লে কমেণ্ট কৰি জনাব দেই আৰু মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে কেনেকুৱা পায় ক'বচোন কমেণ্টত জনাব আৰু ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে নতুন চাই আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কিনাৰতে থকা বেল বটনটো প্ৰেছ কৰি থ'ব আৰু তেতিয়া মই দিয়া ভিডিঅ'বোৰৰ নটিফিকেশ্যন সকলোতকৈ আগতে পাই যাব তো চাই থাকক দেই ভিডিঅ'টো আৰু ইয়াত এনেকৈ ডাঙৰ মেলা নহয় ইয়াত এই পূজা মণ্ডপৰে আকৰ্ষণীয়
সময় গৈ আছে সময়ক কোনেও ধৰিব নোৱাৰি আৰু চাওঁতে দেখিছেনে মোৰ ভিডিঅ'টোত একেবাৰে কালী পূজা পাই গ'লহি লগতে দীপাৱলীও আৰু আপোনালোক সকলোলৈকে কালী পূজা আৰু দীপাৱলীৰ শেহতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকে নিশ্চয় উলহ মালৰে উদযাপন কৰিলে দীপাৱলী যিহেতু পোহৰৰ উৎস আৰু ঘৰখন পোহৰাই তুলিবলৈ সকলোৰে মন যায় নহয় জানো আৰু আমাৰ পিঞ্চিয়ে এবাৰ কি হ'ল বোমৰ শব্দত এবাৰ কান্দে এবাৰ হাঁহি কি কৰে তাই সৰুতেই ভয় কৰা নাছিলে এবাৰ তাই কিহৰ ভয় লাগিলে নাজানো আৰু তো তাই সেনেকৈ দিনকেইটা হাঁহিব আৰু কান্দিব পাৰিলে তো লাহে মোৰ ভিডিঅ'টো শেষ হৈ আহিবলৈ ধৰিছে আৰু তো আপোনালোকৰ পৰা সঁহাৰি পাম বুলি আশা ৰাখিলোঁ বহুত দিনৰ পৰা ভাবি ভিডিঅ' এটা আপোনালোকলৈ আগবঢ়ালোঁ তো আপোনালোকে আশা কৰোঁ নিৰাশা নকৰে মোৰ চেনেলটো আগবঢ়াই নিবলৈ আপোনালোকো সহায় সহযোগিতা আগবঢ়াব তেতিয়াহে আচলতে ভিডিঅ'বোৰ দিবলৈ মন যায় তো কি কৰিব আৰু আপোনালোকৰ ভাল লাগিলেহে ভাল পালোঁ আৰু জবৰদস্তি কাকো দিব নোৱাৰি নহয় জানো আপোনালোকে ভাল লাগিলে নিশ্চয় চাব আৰু ভাল নালাগিলেতো আৰু এতিয়া উপায় নাই আৰু মই নিজেই চাই থাকিব লাগিব নহয় জানো যি কি নহওক দিয়ক বুঢ়ী হ'লেতো পাছত চাবলৈ পাৰিম সেইবাবে আৰু এনেকৈ সাঁচি ৰাখিছোঁ আৰু সৰুকৈ য'ত যাওঁ যি কৰোঁ নিজৰ মনৰ ইচ্ছাই সাঁচি ৰাখিছোঁ সকলো আৰু এয়া দেৱালী স্পেচিয়েল বুলি বহুত দিনৰ মূৰত চিকেন আৰু পোলাও বনালোঁ আমাৰ বেটাই খাওঁ বুলি কৈ আছিলে আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু যিসকলে ধৈৰ্য ধৰি মোৰ ভিডিঅ'টো চালে তেওঁলোকলৈ অশেষ ধন্যবাদ জনাইছোঁ তো আজিলৈ বাই